এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাই আছোঁ মানে বিহুত আপোনালোকক শুভেচ্ছা দিলোঁ। বিহুত ফাংচন হয় না, এতিয়া ভাবছোঁ কি আজি আপোনালোকৰ এখন ফাংচন দেখাওঁ। আজি মাজতে কোনোবা আহিব, কোন আহিব পাছত আপোনালোকে গম পাব। তো সেই আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। গাইছ, এটা ইম্পৰ্টেণ্ট কথা, সেইটো কথাটো হৈছে মই কেইদিনমান আগতে এটা ভিডিঅ' বনাইছিলোঁ, মানে যিটোত মই এটা গিভআৱে কৰিছিলোঁ। গিভআৱেটো মানে ভালে ভিউজ আছে ভিডিঅ'টোত, 300 মান আছে। তাৰপিছত বঢ়িয়া কমেণ্টো আছে, একদম ভাল লাগছে সেই গাইছ। তাৰপিছত এই গিভআৱেটোত মই ৰিজাল্টটো দিব পৰা নাই, কিয় হোৱা নাই। 180 মান হৈ আছে। 200 যেতিয়া হ'ব না তেতিয়া দি দিম বঢ়িয়াকৈ গিভআৱে ৰিজাল্ট। তো আপোনালোকে সেই ভিডিঅ'টোত যাক কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰক, সেই আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। চ' গাইছ, দিছ ইজ নাম। আৰু আজি আপোনালোকক যে কৈছিলোঁ কোন আহিব, আমাৰ মন্টুমণি শইকীয়া আহিব। আৰু এইটো বা কোন চিনি নাপাওঁ, আৰু এইটো আহিব। আৰু বাকী চাব আপোনালোকে ভিডিঅ'টো লাষ্টত কালি চাই থাকক। তো গাইছ, ৰেডি হৈ ল'লোঁ, ৰেডি হৈ কিনে এতিয়া যাবা ওলছোঁ একদম বস্ত্ৰ পুৰণ পিন্ধি লৈছোঁ পুৰা। আজি ফ্লেছ জ্বলে ভিডিঅ' কৰি আপোনালোকক দেখাম। তো আপোনালোকে চাই থাকক। এই দিনটো মাল খাই কিনে কেনেকৈ চা তই? সেইটো নহয়, জাষ্ট ক্ৰিকেট হৈ আছে ন। ক্ৰিকেট দে। তো গাইছ, আমাৰ ৰিয়ান কাকা গেল, তাৰপিছত আকৌ কাকা আহি গ'ল। যাবি নেকি? আজি মন্টুমণি কথা আহিব নহয়। আচ্ছা, যাবি সেইকাৰণে? চেলো চ' গাইছ, ইয়াতে মানে চলি আছে মিউজিক টেষ্ট। আৰু অলপমান দেৰিকৈ আমাৰ গায়ক উঠব, আপোনালোকক দেখাইছোৱে কোন গায়ক। সেয়ে আৰু আমি ইয়াতে সকলোৱে আছোঁ। এই আন্ধাৰত দেখাই নাপায় চলি ফাংচন হ'ব। এই গ্ৰতা 31 হ'ল, তাতে গাইছ ৰখি আছোঁ চালা। কালি গায়ক আছি উঠাই নাই, তাও আন্ধাৰ মিন্দৰ।
বেছি ভাল লাগিল আপোনালোকক দোহালোঁ যি হ'লেও আপোনালোকে শুনিছে গান আগতে আৰু এনে দোহাই দিলোঁ ফাংচনটো আপোনালোকক তো সেই আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব তো আৰু মই যে প্ৰথমতে ক'লোঁ ভিডিঅ' ষ্টাৰ্টিং গিভআৱে তাতে আপোনালোকে এতিয়া পাৰ্টিচিপেট কৰক কোনোবা এজন তাৰে উইনাৰ হ'ব যিদিনা মই 200 ছাবস্ক্ৰাইব হ'ব সেইদিনা মই এই যোনটো গিভআৱেটো এনাউন্সমেণ্ট কৰিম তো সেই আৰু গাইজ তো আজিলৈকে বাই বাই